আমাৰ ল'ৰাৰ মুখখন একেবাৰে বেলুনৰ দৰে কালিৰ পৰাই ফুলি আছে। কিয় জানেনে? যোৱা বছৰ দেৱালী 4-5 দিনমানৰ আগতে দেউতাকে ফটকা আনি ঘৰত ৰেডি কৰি দিছিলে। আৰু মই যে এইবাৰ আনি দিয়া নাই, সেয়ে মুখ একেবাৰে ফুলি ক'বলৈ বাকী নাই। এতিয়াহে মুখত হাঁহি ওলাইছে। ওটা বান্ডিল দে নাকি? দেখা পালেই নহয়, ফটকা কিনিবৰ কাৰণে এইফালে আকৌ আমি নাজিৰা পালোহি দেই। একেবাৰে বান্দোলকে উঠাই লৈছে। কাতি বিহুৰ পৰাই ফুটাই আছে জানেনে? তথাপিও হেঁপাহেই পলোৱা নাই। এয়া দেখিছে নাই? এয়াতো একেবাৰে ফুটাইহে আহিছে। আকৌ নাজিৰাতে আমাৰ বাজনীকো লগ পালোঁ। এতিয়া ধুনীয়াকৈ লগতে চাহকাপ খাই আহিলোঁ আৰু আজি যে বতৰ ইমানেই বেয়া কৰিছিলে নহয়, আবেলিলৈ বতৰটো ভাল কৰিলে কাৰণে লৈ আহিলোঁ আৰু এয়াই দেখিছে নহয় ফটকা। এতিয়া একেবাৰে মন খুচ। বাৰু আজিলৈ আহোঁ তেনেহ'লে দেই।